এই বাছসোপা আহি আহি ৰাস্তাটো আৰু বেছি বেয়া কৰি পেলাইছে আৰু। গুড মৰ্ণিং ফ্ৰেণ্ড। শুৱাৰ পৰা উঠি কাম বন সকলো শেষ কৰি অকণমান ফুৰিবলৈ যাম বুলি ওলাই আহিছোঁ। ফুৰিবলৈনো ক'ত যাম, যাম মোৰ বান্ধৱীৰ ঘৰত। বহুত দিন ধৰি মাতি আছে, তাই যাবই পৰা নাই। আজি যাম বুলি সোনকালে ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আহি পাই গ'লোঁ বান্ধৱী ঘৰ। এয়া চাওকচোন, পাহাৰৰ ওপৰত ঘৰ, কিন্তু ইমান যে ধুনীয়া দৃশ্য, কি ক'ম, ক'বলৈ ভাষা নাই। তাই ঘৰলৈ আহিলোঁ, ওপৰলৈ চিধা উঠি আহিলোঁ, কিন্তু চিৰিটো দেখুৱাবলৈ নহ'ল, কাৰণ চিৰিটো দেখুৱাৰ মোৰ ক্ষমতাই নাছিলে, ইমানেই ভাগৰ লাগিছে। এফালে ৰ'দ দি আছে, হঠাতে আহি গ'ল বৰষুণ। এয়া দেখিছে, একদম গাঁৱৰ কথা মনত পৰি গ'ল, কাৰণ আগতে ঘৰত এনেকৈ বৰষুণ দিলে মায়ে এনেকৈ বাল্টি পাতি দিছিলে আৰু তাতে বহি বহি গা ধুইছিলোঁ। এফালে আকৌ তাই পূৰা বিজি, কাৰণ দুপৰীয়া ভাত খাবৰ কাৰণে খাবলৈ ৰেডি কৰি আছে, কিবা কিবি বহুত বনাই আছে। তাই বিজি, ক'বই নোৱাৰে। মই তাইক ভিডিঅ' কৰি আছোঁ। দুপৰীয়া ভাত পানী খাই মেলি দুইজনীয়ে কথা পাতি থাকোঁতে কেতিয়া যে সন্ধিয়া হৈ গ'ল গমেই নাপালোঁ। কিন্তু মোক থাকিবৰ কাৰণে বহুত জোৰ কৰিছিলে, থাকিব নোৱাৰোঁ, যিহেতু বুবু আছে ঘৰত, বুবুক বান্ধি থৈ আহিছোঁ। থকাৰতো কোনো প্ৰশ্নই নাই, ৰাতি হ'লেও মুঠে মই ঘৰ পাবই লাগিব। মই আকৌ চিনি নাপাওঁ ৰাস্তাটো। যাওঁতে তাই অটো ব্যৱস্থা কৰি দিছে, অটোৱালাই ঘৰ পৰ্যন্ত লৈ গৈছে, কিন্তু আহোঁতে ৰাস্তাটো অলপ দূৰ পৰে, সেইকাৰণে তাই আহিছে মোক আগবঢ়াই দিবৰ কাৰণে। তাইও নামি আহি আছে, তাকে তাইক কৈছোঁ যে মই পৰি থাকিম, মোৰ বেগটো তুমি ধৰা। তাই তললৈ আহিছে আৰু ময়ো আহিছোঁ। চাওকচোন, ইমান ভাল লাগে পৰিৱেশটো, ৰাস্তাটো পূৰা গোল গোল ঘূৰা, কিন্তু মোৰ বহুত ভাল লাগিলে তাইৰ ঘৰত গৈ। অলপ পাহাৰ হ'লেও জেগাটো বৰ ধুনীয়া।